জয় জুবিন দা নমস্কাৰ। আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে মানে গাড়ীত মাল পুৰা লোড হৈ গৈছে, দেখা পাইছি সবখিনি মাল লোড হৈ গৈছে। গেল মানে নতুন বছৰ আৰু এফালে ওলাই গেল মানে কেলেণ্ডাৰ। আমি যেতিয়া হমা কোম্পানীৰ মাল দিওঁ, হমা কোম্পানী আমাক কেলেণ্ডাৰ দি দিছে দোকানবিলাখনত দিবৰ কাৰণে। আমি মানে যোনগিলা দোকানত মাল দিওঁ আৰু সকলোকে মানে নতুন বছৰৰ শুভেচ্ছা দিলোঁ, সকলোৰে দিনবোৰ ভাল হওক। কেলেণ্ডাৰ নাম লৈ মানে আজিৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ। ব্যৱসায় করছো এই দাদাক মানে মাল দি আছো দোকানত, আজিও মাল দিলো। এতিয়া আমি দাদাৰ পৰা জানিম দাদাই দোকান দি মানে সাকসেস হসি না হওয়া নাই। এফালে দাদাই পয়সা গণি আছে মোৰ কাৰণে। দাদা কেই বছৰ দোকান দিয়া হল তোমাৰ? 16 বছৰ দোকান দিলা। আৰু তুমি সঁচা কথা কবা, জীৱনত মানে দোকান কৰি সাকসেস হলা না? সাকসেস মানে সবখিনি দোকানৰ পৰাই চলি থাকে তোমাৰ পৰিয়ালটো। এতিয়া মানে আহি পালো গৌতম দাৰ দোকান, মাল চাল দিয়া হৈ গেল দাদাক। এতিয়া দাদা তোমাৰ দোকান দিয়া কিমান বছৰ হল? মোৰ 15 বছৰ মান হ'ল। 15 বছৰ। যে তোমাক মই 15 বছৰৰ অভিজ্ঞতাৰ পৰা সুধিম, যেটো দোকান এখন কৰি মানে গাঁৱত দোকান এখন কৰি মানুহ এজন মানে এটা পৰিয়াল চলাব পাৰে নে নোৱাৰে? নিশ্চিতভাৱে পাৰে, নিশ্চিতভাৱে পাৰে, কিন্তু তেওঁ ব্যৱসায়ী লাইনৰ হ'ব লাগিব, ব্যৱহাৰ পাতি ভাল হ'ব লাগিব, কৰ্মত মনোযোগ দিব লাগিব। আৰু প্ৰথম টাইমতো তুমি সাকসেস হোৱা নাই ন? ফাৰ্ষ্ট টাইমত মানে দোকান কৰি প্ৰথমৰ পৰাই সাকসেস, মই ফেইলাৰ হোৱা নাই। ফেইলাৰ হোৱা নাই না? সাকসেস পুৰা। যে আপুনি ব্যৱসায় কৰিব লগা হ'লে ধনতকৈ মনৰ বেছি প্ৰয়োজন হয়। মানে আপুনি যিটো ব্যৱসায় কৰে তাক মানে মনোযোগ সহকাৰে কৰিব লাগিব। মানে ধন নাথাকিলেও মানে মন থাকিলে আপুনি একদিন নহয় একদিন বিজনেছত সাকসেস হ'ব পাৰিবই। আৰু আজি মানে যিমানখিনি মই মাল লৈছিলোঁ গোটেইখিনি শেষে হৈ গ'ল দিয়ক। এতিয়া মানে আহি মই অলপ পথাৰ মাজত ৰখি কিনে এই চকোপাই চকলেট এটা খাম। এতিয়া মই খাব খুজিছোঁ কুৰকুৰি। চকোপাইটো খালোঁ, এতিয়া কুৰকুৰিটো খাওঁ, খাই লৈ ধুনীয়াকৈ ওলাই যাম। চকোপাই কুৰকুৰি চবখিনি খাই ল'লোঁ। খাই লৈ ধুনীয়াকৈ মনা চনা বান্ধি দিলোঁ, বেছকৈ মানে বান্ধি ল'লোঁ। আৰু মই ব্যৱসায় কৰি ছাকচেছ হৈছোঁ নে হোৱা নাই, আপোনালোকক সঁচা কথা ক'ব গ'লে মই জীৱনত ব্যৱসায় কৰি বহুতখিনিয়ে ছাকচেছ হৈছোঁ আৰু বহুতখিনি হ'ব আছে। আপোনালোকে আশীৰ্বাদ কৰিব, মই আগন্তুক মানে 2026 চনটোত যেতিয়া ধুনীয়া ধুনীয়া ব্যৱসায় কৰিব পাৰোঁ। বহুতখিনি প্লেনিং আছে আৰু সকলোতে যাতে ছাকচেছ হয় আপোনালোকে আশীৰ্বাদ কৰিব। ভিডিঅ'টো ইমানতে শেষ কৰিম আৰু মানে বেপাৰত যাব লগা নাই, আজি মাল চাল আনিব লগাও নাই। চ' যদিহে ভিডিঅ'টো চাই কিবা অলপ হ'লেও ভাল পালে লাইক এটা কৰি দিব।